ভিডিঅ'টোৰ জৰিয়তে কিচেনত হোৱা প্ৰব্লেমৰ বিষয় লৈ আপোনালোকৰ মাজত আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাব। বহুতৰ ঘৰত কিচেন স্লেপৰ তলত শেল্ফ বনোৱা দেখা যায়। আপোনালোকে মন কৰিব বেচিনৰ তলত যদি শেল্ফ বনাইছে সেইখিনি ঠাই ভিজা অনুভৱ কৰিছে নেকি বা কাঠডোখৰ ভেকুৰে ধৰিছে নেকি। তো এই কি কাৰণত এনেকুৱা হয় আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখাব চেষ্টা কৰিম। বেচিনত বাচন ধোৱাৰ পিছত বাচনবোৰ আমি বেচিনৰ আশে-পাশে ৰাখি দিওঁ আৰু সেই পানীবোৰ নিগৰি বেচিনত পৰে। কিন্তু বেচিনৰ চাইডেৰে জইন যিটো দেখিছে এই জইনৰ চাইডে হোৱাইট চিমেণ্ট বা এমচিল লগাই ব্লক কৰা হয় নতুন লগোৱা সময়ত। কিছুদিন পুৰণা হ'লে এই জইনত ফাট মেলে আৰু আপোনালোকে বাচন ধুই থোৱা পানীবোৰ বেচিনত আহোঁতে ফাটেৰে নিগৰি বেচিনৰ শেল্ফত বিয়পিব ধৰে। তো তেনে ক্ষেত্ৰত আপোনালোকে কেনেধৰণে ইয়াৰ সলিউশ্যন পাব মই ভিডিঅ'টোৰ জৰিয়তে দেখাম। কামটো সম্পূৰ্ণ কৰিবলৈ আমি এবিধ আঠা লৈ ল'ম। এই আঠাটো হ'ল এয়াৰলাইট আঠা। টাইলছ আৰু ষ্টিলৰ মাজৰ গেপটো ফিল আপ কৰিবলৈ এইটো বেষ্ট আঠা হয়। আপোনালোকে প্ৰয়োগ কৰি চাব। মই লৈ লৈছোঁ এয়াৰলাইট আঠা। দুটা টিউব দেখিব পাইছে আপোনালোকে। এই টিউব দুটা মিক্স কৰি বেচিন আৰু মাৰ্বলৰ মাজৰ গেপটো ফিল আপ কৰি দিব লাগিব। আপোনালোকে এইখিনিতে আৰু এটা কথা মন কৰিব, যদি বেচিন আৰু মাৰ্বলৰ মাজৰ গেপটো বেছি থাকে তো আপোনালোকে হোৱাইট চিমেণ্ট ব্যৱহাৰ কৰি তাৰ ওপৰেৰে এয়াৰলাইট আঠাটো লেপি দিলে ই ভালদৰে খাপ খাই ল'ব আৰু এয়াৰলাইট আঠাৰ কম পৰিমাণেৰে হৈ যাব। তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোত এনেধৰণৰ ভিডিঅ' চাবলৈ ছাবস্ক্ৰাইব কৰিব।